কাইলৈ মিটিংখন যেনে পষ্টপন কৰি ৰখা হৈছে, এতিয়া আপুনি যাব লাগিব কাইলৈ। মইতো খোজকাঢ়ি যাব নোৱাৰিম নহয়, বোলে আপোনাক দোলাত নিব লাগে, যিহত লাগে তাতে নিম, খালি আপুনি আমাক তাত জিকাই দিব লাগে। বোলে হ'ব, লৈ গ'ল আকৌ। পিছদিনা লৈ গ'ল আৰু মানুহজনক এখন চকীত বহুৱাই দিলে। মানুহজন বহি প্ৰথমে ক'লে, আহাৰ নিদ্ৰা ভয় মৈথুনম চা সমানমিদৎ পশুভিৰ নৰৰম। মধুপক্ষীয়ে কৈছে, এওঁ ঠিক আছে, এটলিষ্ট সমান বুলিতো কৈছে। প্ৰথমে আহি সেও জ্ঞান কৰা নাই, কৈছে চাৰিটা বিষয়ত পশু আৰু মানুহ সমান। এওঁৰ কথা আমি মানিব আৰু। এতিয়া আপোনালোকে মনে মনে ভাবিছে যে আমি সমান, কিন্তু এতিয়া চাবলৈ গ'লে আমি তাতো সমান নহয়। কেনেকৈ? জীৱ জন্তুৱে প্ৰকৃতিৰ নিয়ম অনুসৰি আজি হাজাৰ হাজাৰ বছৰ আগত যিটো খাদ্য দিলে আহাৰ, সেইটোকে গ্ৰহণ কৰি আহি আছে। যাৰ যিটো খাদ্য তাকে গ্ৰহণ কৰিছে, কিন্তু মানুহে কৃষ্ণ নিদ্ৰা টোপনি। জীৱ জন্তুৱে নিৰ্দিষ্ট সময়ত শুৱে প্ৰকৃতিৰ নিয়ম অনুসৰি। সন্ধিয়া হোৱাৰ লগে লগে বাহত সোমাই ব্ৰহ্মপুৰত তেওঁলোকে শয্যা ত্যাগ কৰে। আৰু আমাৰ ৰাতি দেৰিলৈকেহে লাগি থাকিব, লেপৰ তলত সোমাই আকৌ ৰাতিপুৱা 10টালৈকে পুৰা শুই দিয়ে। প্ৰকৃতিৰ উল্টা, চব বিপৰীত দিশে গৈছে। নিদ্ৰাটো সেই আহাৰ নিদ্ৰা ভয়। ভয় চবেই কৰে, মৃত্যুৰ কাৰণে ভয় সকলোৰে আছে, কিন্তু মানুহৰ ভয় আৰু বেছি, অতি বেছি। যে শৰীৰটো তেওঁলোকে জানেও যে মই এদিন জন্ম হম, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য। যেতিয়া জন্ম লৈছো মৃত্যু আছে কোনে নাজানে, তথাপিও মানে ভয়। কিজনী কিবা এটা হৈ যায়, কিজনী কিবা এটা হৈ যায়। আৰে থাকিবা কেইদিন, যেতিয়া জীয়াৰ কোনো ধৰণৰ সম্ভাৱনাই নাই, যিয়ে কেইদিন জীয়াই থাকা, ঈশ্বৰৰ নাম লোৱা, বছ হৈ গ'ল। ৰাম কৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হৈ তাৰ মনুষ্য কৰি পাই এবাৰতো ৰাম নাম হৃদয়ৰ পৰা উচ্চাৰণ কৰা, গোটেই জন্মৰ পাপ শেষ হৈ যাব। এবাৰ মাত্ৰ হৃদয়ৰ পৰা লোৱা। অকল মুখেৰে এই মানুহক দেখাই কৰি থাকিলে নহ'ব, হৃদয়ৰ পৰা আমাৰ নামটো, হৃদয়ৰ পৰা অন্তৰৰ পৰা উচ্চাৰণ কৰিব লাগিব। আহাৰ নিদ্ৰা ভয় মৈথুনম চা। সংসাৰ বৃদ্ধি, পশু পক্ষী চৰাই চিৰিকটিয়ে বছৰৰ নিৰ্দিষ্ট সময়ত তেওঁলোকে সম্ভৱ, তেওঁলোকে সংসাৰ বৃদ্ধিৰ কথা চিন্তা কৰে। মানুহৰ কোনো নাই, কামনা বাসনা গতিকে এইবিলাকতো আমি পিছ পৰি গলো। এতিয়া বুঢ়াজনে এটা উপায় উলিয়াই ক'লে দ্বিতীয়বাৰ, আহাৰ নিদ্ৰা ভয় মৈথুনম সমানমিদৎ পশুভিৰ নৰৰম ধৰ্ম হি দেশাবধিক বিশেষ ধৰ্মে নাহিলা পশুভিৰ সমান। ধৰ্মই মানুহক শ্ৰেষ্ঠ কৰি ৰাখিছে, যিসকল ধৰ্মহীন তেওঁলোক পশুৰ সমান। ধৰ্ম মানে কি বুজো এতিয়া? আমি বহুতে কওঁ যে সি অমুকপন্থী, সি অমুকপন্থী, এইটো তাৰ ঘৰত যাব নাপায়, এনেকুৱা তেনেকুৱা। এইবিলাক বাহ্যিক ধৰ্ম। বাহ্যিক ধৰ্মত বেছি গুৰুত্ব দিলোঁ। আভ্যন্তৰীণ যিটো আধ্যাত্মিক যিটো কথা, সেইটো আমি নুবুজিলোঁ। ইটোৱে সিটোক দোষ দিওঁতে সমাজ শেষ হৈ গৈ আছে। মই ভাল, মোতকে ভাল কোনো নাই। মই ভাল, মোতকে ভাল কোনো নাই। মোৰ ধৰ্মটোৱে শ্ৰেষ্ঠ, বাকী কোনো নাই। ধৰ্মৰ কথা এইবিলাক কোৱা নাই। আপুনি মানুহৰ ধৰ্ম বাদ দিয়ক, প্ৰত্যেকটো বস্তুৰ নিজস্ব ধৰ্ম আছে। জুই ধৰ্ম আছে, সি তাপ দিয়ে, সি প্ৰকাশ দিয়ে। এই দাহন শক্তি আছে, পানীৰ শীতলতা আছে, ই নিম্নগামী, তললৈ গৈ যায়। আপুনি ছাগলী চাওক, গৰু চাওক, তেওঁলোকে নিজস্ব ধৰ্ম মতে যদি ইয়াত যদি ঘাঁহ খাইছে, তেতিয়া আমেৰিকাটো খায়েই খাব। নিজস্ব ধৰ্ম। বাঘ সিংহই চিকাৰ কৰি ইয়াতো খায়, বাহিৰতো খাব। নিজস্ব ধৰ্ম। কিন্তু মানুহৰ দল বদল বুলি এটা বেলেগ ধৰ্ম, অলপটোৰ মানে বেলেগ ধৰ্ম। কোনে আগবাঢ়ি গৈ আছো? আমাৰ নিজস্ব ধৰ্ম কি তেতিয়া? মানুহৰ ধৰ্ম কি? মূল ধৰ্ম মানুহৰ এটাই, আপোনালোকে বুজি লওক। প্ৰত্যেকটো জাতি জনগোষ্ঠী যিকোনো পন্থতে নাথাকক কিয়, সকলোৰে ধৰ্ম এটাই, মায়াৰ নিবৃত্তি আৰু পৰমাত্মা প্ৰাপ্তি। মনুষ্য জন্ম লৈ মাত্ৰ দুটা কৰ্ম কৰিবলৈ আমি আহিছো, মায়াৰ পৰা পৰিত্ৰাণ পাব লাগে আৰু আমি ভগৱানক আমি পাব লাগে। ভগৱান মানে আন একো নহয়, আনন্দ, পৰম আনন্দ, যিটো পোৱাৰ পাছত আৰু বেলেগ বস্তুৰ প্ৰতি একো মন নাযায়। আনন্দ হৈছে আনলিমিটেড। আনন্দ হৈছে সকলো সময়ত সমান থাকে। আনন্দ কেতিয়াও শেষ নহয়।
কি হ'ল এইটো কাৰণ কষ্ট পাইছে তেওঁ গতিকে এইবিলাক সুখ হ'ব পাৰে কিন্তু আমি টকা পইচাৰ মাজত সুখ আছে বুলি ভাবি আচল আনন্দটোৰ পৰা আঁতৰি আহিম যি নহওক আমি আগবাঢ়ি ভাবুজনৰ বৰ সুন্দৰ গলা আমি এজনৰ এতিয়ালৈকে শুনাই নাই ভাগৱতৰ বৰ সুন্দৰভাৱে পাঠ কৰিছে অকণমান পাঠ যাওক তাৰপিছত আমি আগবাঢ়িছোঁ নিশ্চয় আমি আলোচনা কৰিছিলোঁ 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি ভৰিটো পাইছোঁ অতি দুৰ্লভ কিন্তু আমি ইয়াৰ তত্ত্বটো বুজি পোৱা নাই ইয়াৰ শ্ৰেষ্ঠত্বৰ বিষয়ে আমাৰ জ্ঞান নাই সেইকাৰণে আমি ভৰিটো যোনে যেনেকৈ পায় তেনেকৈ ব্যৱহাৰ কৰিছোঁ যোনে যেনেকৈ পায় এজন ল'ৰাই গৈ পেলাই তেওঁৰ গুৰুজনাক সুধিলেগৈ যে গুৰুদেৱ মোৰ জীৱনৰ মূল্য কি গুৰুজনাই ক'লে তোমাৰ জীৱনৰ মূল্য পিছততো তুমি আগতে মোৰ এই হাতত এটা বস্তু আছে মণি এটা দিলে এইটো বজাৰ দাম কিবা তুমি সুধি আহা খালি এটা কাম কৰিবা 2-4 জেগা সুধিবা আৰু বেছি নিবা দামটো খালি সুধি আহা তাক এটা মণি দিলে কি বজাৰলৈ গৈ আলু বজাৰ ঠেলা গাড়ীত আলু লৈ পেলাই বেছি থকা এজন আলু বেপাৰীৰ ওচৰত গৈ সুধিলে ভাই এইটো দাম কিমান আলু বেপাৰী চাই ঠিক আছে 2 কেজি আলু পাবি বা 10 কেজি আলু পাবি 20 টকা দাম আছিল দাম 10 কেজি আলু দিলে তাক 20 টকাতে 200 টকা বোলে আচ্ছা ইমানেই পাবলে বোলে ইমানেই পাবি তাতকৈ বেছি নাপায় ভাল লাগিছে অলপ ঠিক আছে মালাত মোৰ দৰকাৰ কামত আহিব অলপ দূৰ কাপোৰৰ দোকান এখনত গ'ল
চাই পেলাই ক'লে বস্তুটো ভাল লাগিছে, হ'ব দে তোক মই 1 লাখ দি দিম, সেইটো দি দে। 1 লাখ ধৰি ল'লোঁ 50,000 টকা। বোলে হ'ব দিবলৈ হাক দিছে বাৰু, মই নিদিওঁ। হীৰাৰ দোকানী এটা তাত গ'ল আৰু হীৰাৰ দোকানীটো কৈ সুধিলে এইটো দাম কিমান হ'ব? হীৰাই ক'লে এইটো মইতো আগতে দিয়া ধুনীয়াকৈ একদম সিহঁতৰ সেৱকক ক'লে দোকানে থকা ল'ৰা কিছুমান মাতিলে, সন্মুখত এখন টেবুল দি তাত ধুনীয়া মখমল কাপোৰ তাত পাৰি দিলে। মণিটো মাজত ধুনীয়াকৈ ধুই একদম ধূপ ধূনা জ্বলাই সেৱা শুশ্ৰূষা কৰাত লাগি বোলে ঘটনাটো কি ভাবিছে, কৈছে এইটো যি মণিৰ দাম, মোৰ জীৱনত আজিলৈকে যিমান টকা পইচা মই ঘটিলোঁ গোটেইখিনি দিলেও ইয়াক মই কিনিব নোৱাৰোঁ। তই ক'ত পালি এইটো? কৈছে গুৰুজনাই দিছে, কিন্তু বেছিবলৈ হাক দিছে। কৈছে হয়নে? কৈছে হয়, এইটো মণি মই বেছিব নোৱাৰোঁ, খালি মোক দেখুৱাব লাগিব। কি বস্তু এইটো? কৈছে তই বুজি নাপাবি যা, এইটো এনেকুৱা এটা হীৰাৰ টুকুৰা যে এইটো যিমান দাম দিলেও মোৰ ইয়াত থকা যিমান হীৰা আছে সকলো দি মোৰ যিমান সা সম্পত্তি আছে গোটেইখিনি দিলেও ইয়াক মই কিনিব নোৱাৰোঁ, এনেকুৱা মণি। তাৰপৰা মণিটো লৈ গ'ল, ল'ৰাটো পাগল হৈছে, কোনোবাই 200 টকা দিয়ে, কোনোবাই 2000 দিছে, কোনোবাই কিবা দিছে, কোনোবাই কিবা দিছে, ইটো বোধে হাহাকাৰ কৰি দিলে। ঘটনাটো কি? আৰু গুৰুজনাক গৈ ক'লে গুৰু আপুনি কেনেকুৱা মণি দিলে মোক? কৈছে তুমি মোক যিটো প্ৰশ্ন কৰিছিলা তাৰ উত্তৰটো দিলোঁ। কি প্ৰশ্ন? তোমাৰ জীৱনৰ মূল্য। তোমাৰ জীৱনৰ মূল্য তেনেকুৱা, তুমি কাৰ ওচৰত এইটো মণি লৈ গৈছা, তোমাৰ জীৱনটো তুমি কেনেকৈ ব্যৱহাৰ কৰিব বিচাৰিছা। যদি তুমি তোমাৰ জীৱনটো যদি তেনেকুৱাকৈ এৰুৱাই দিব বিচাৰিছা, আলুৰ দামে পাবা তুমি। যদি তোমাৰ জীৱনটো কিছু ধৰণৰ তুমি তোমাৰ শক্তিখিনি বুজি পাই সেইমতে তুমি কৰ্ম কৰিব বিচাৰিছা, হয়তো কাপোৰৰ দৰে 2000 টকা পাবা। কিন্তু যদি তুমি তোমাৰ কথা বুজি পোৱা যে মই দুৰ্লভ এটা বস্তু, মোৰ ইমানখিনি শক্তি আছে, মই ইয়াক গেইন কৰিব পাৰোঁ, 6 অধ্যায় গীতাত কোৱাৰ দৰে য'ত আছে তাতকৈ ওপৰত উঠিবলৈ চেষ্টা কৰা, যিমানত আছে তাতকৈ ওপৰত। কিন্তু আমি কিহত চাওঁ? মাত্ৰ মানুহ দেখাত কেনেকুৱা, কি ধৰণৰ কথা, কি কোৱালিটিৰ ভিতৰত নাযাওঁ। এজন ল'ৰা আছিলে অতি উচিত সৰু ল'ৰা, গাঁৱৰ মানুহেতো তাক ঠাট্টা মস্কৰা কৰে, মাক বাপেকে ঠাট্টা কৰে। কি পাপৰ ফলত তই আমাৰ ঘৰত জন্ম হ'লি, তাক কোনো লগত নিদিয়ে। জেনেৰেলি মাক বাপেক এনেকুৱা নিষ্ঠুৰ আমি দেখা নাই, কিন্তু এই শিশুটোৰ ক্ষেত্ৰত মাক বাপেকো মানে তাক লগত লৈ যাবলৈ লাজ পায়। সি খুব মনে মনে ডিপ্ৰেছ হৈ থাকে, খুব দুখ পায়। এদিন ওচৰতে এখন মেলা হৈছিল, গতিকে বায়েক ভনীয়েকহঁতৰ লগত বাপেক এটাক সেইদিনাখন দুখ লৈ গৈছে আৰু নোৱাৰাত লগত লৈ গৈছে। সি মেলাখনলৈ গৈ পেলাই দেখিলে যে এজন মানুহে তাত বেলুনত হাৱা ভৰাই ভৰাই বেলুন উৰাই আছে, ৰঙা নীলা বেলুনবিলাক আকাশত উৰি আছে। ই লাহে লাহে বাপেকৰ হাতৰ পৰা হাতটো এৰুৱাই সেই বেলুন উৰাই থকা মানুহজনৰ ওচৰলৈ গ'ল আৰু গৈ ক'লে যে খুৰা, আকাশত অকল ৰঙা নীলা বেলুনহে উৰিব পাৰে নেকি? বেলুন উৰাই থকা মানুহজনে তাৰ মনস্থিতি বুজি পাব আৰু তাক ক'লে বোপাই তুমি কিয় তেনেকৈ দেখিছা? কৈছে নহয়, মই যিমান বেলুন দেখিছোঁ চব ৰঙা নীলা হালধীয়া ৰং বিৰং, ক'লা বেলুন এটাও দেখা নাই। মানুহটোৱে গম পালে যে সি নিজে ক'লা কাৰণে তাৰ সমাজত হয়তো তাক তেনেকৈ ঠাট্টা মস্কৰা কৰোঁতে কৰোঁতে সি এনেকুৱা এটা মনস্থিতিত আহিছে যে ক'লা বেলুন আকাশত উৰিবই নোৱাৰে। সি ক'লে অকণমান ৰবা শুন। সি এটা ক'লা বেলুন উলিয়ালে আৰু তাত হাৱা ভৰালে আৰু হাৱা ভৰাই পেলাই পানী পেলাই উৰাই দিলে। যেতিয়া ক'লা বেলুনটো আকাশত উৰিবলৈ ধৰিলে তেতিয়া সি জঁপিয়াই জঁপিয়াই হাত চাপৰি পেলাইছে। তেতিয়া ক'লে বোপাই তুমি কি ভাবিছিলা? এই যে বেলুনবিলাক যে আকাশত উৰিছে ই তাৰ ৰঙৰ কাৰণে উৰিছে বুলি ভাবিছা নেকি? ৰঙা নীলা হালধীয়া ৰংবিলাকৰ কাৰণে আকাশত উৰিছে বুলি ভাবিছা নেকি? বোলে মই তেনেকেই ভাবিছিলোঁ। সেইটো নহয় নহয়, মই ইয়াৰ ভিতৰত যিটো বায়ু ভৰাইছোঁ এই বায়ুটো পাতল, এই বায়ুটোৱেহে তাক আকাশত উৰাইছে। ঠিক তেনেকৈ তোমাৰ বাহ্যিক শৰীৰৰ অৱয়ব যেনেকুৱাই নহওক কিয়, যদি ভিতৰৰ কোৱালিটিটো যদি সঠিক থাকে, কেইজন ল'ৰা বা ছোৱালীয়ে সমাজত জাগত জিলিকা হৈ উঠিব পাৰিব। অকল বাহ্যিকতাত লাগি থাকিলে আমি একোডাল কৰিব নোৱাৰিম। সেইকাৰণে ভিতৰত থকা কোৱালিটিটো আমি ডেভেলপ কৰিব লাগে। ভিতৰত কাৰ কি কোৱালিটি আছে? আমাৰ মাক বাপেকৰ এটা ভুল থাকে, আমি জীৱনত যিবিলাক কৰিব নোৱাৰিলোঁ ল'ৰা ছোৱালীৰ ওপৰত সেইবিলাক আমি ওপৰত থাপি দিব বিচাৰোঁ। মোৰ যদি গীত শিকাৰ ইচ্ছা আছিল, মই যদি গীত শিকিব নোৱাৰিলোঁ, মই ভাবোঁ মোৰ ল'ৰাটো ভাল গায়ক হওক, লাগিলে কি ভাল ফুটবল খেলি ভাল পায় বা ভাল
এজন প্লেয়াৰ ক্ৰিকেট খেলি ভাল পায়, কিন্তু নাই মাক বাপেকে তাক বাৰে বাৰে গান শিকিবলৈ কিয় মোৰ জীৱনৰ অধৰুৱা কাম তুমি পূৰা কৰি আপোনালোকক হাত জোৰ কৰি কৈছোঁ জন্মৰ পৰা ল'ৰা ছোৱালীবিলাকক এবাৰ বোলো চাওক ভগৱানে এনেকুৱা এজোপা বৃক্ষ তৈয়াৰ কৰা নাই যিজোপা বৃক্ষ কোনো এটা ঔষধৰ কামত নাহে, এনেকুৱা এটা পশু পক্ষী কীট তেওঁ তৈয়াৰ কৰা নাই যিটো প্ৰকৃতিৰ কামত নাহে, আৰু এনেকুৱা এজন মানুহ তেওঁ তৈয়াৰ কৰা নাই যাক এটা বিশেষ গুণ দি পঠিওৱা নাই। প্ৰত্যেকজন মানুহক এটা সুকীয়া সুকীয়া কোৱালিটি দি পঠিয়াইছে, মাত্ৰ আমাৰ দৃষ্টিকোণৰ অভাৱ। আমি গম নাপাওঁ যে কাৰ কি কোৱালিটি কেনেকুৱা, কাৰ কোৱালিটি কেনেকুৱা আমি গম নাপাওঁ কাৰণে আমি তাক যিটো শাস্ত্ৰত কৈছে উদয় আত্মান যাক আমি ওপৰলৈ নিব লাগে আমি সেইটো থাকি পেলাই বেলেগ এফালে নি আছো। মাছ এটাক আপুনি যিমানে নাৰিকল গছত উঠাবলৈ শিকাওক সি কেতিয়াও নোৱাৰে উঠিব। তাৰ কোৱালিটিটো বিচাৰক, তাৰ ভিতৰত কি আছে সেই কোৱালিটিটো আপোনালোকে পুষ্ট কৰক, দেখিব এদিন সি জাগত চিলিকা হৈ গৈছে। ইয়াত কৈছে এতিয়া মনুষ্য শৰীৰ চঞ্চল সদায় কেদিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নিষেন ধৰে। হেমন্ত দুৰ্লভ জন্ম পায়া যিটো ভগৱতী স্বৰূপ, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। কাম্য কৰ্ম কোনবিলাক? কাম্য কৰ্মবিলাক মিছা বুলি ভাবি তাক বাঞ্ছা কৰিবলৈ হাক দিছে। কাম্য কৰ্ম হৈছে আমি ইন্দ্ৰিয়ৰ দ্বাৰা যিবিলাক বিচাৰোঁ। আপুনি আমাৰ 5টা জ্ঞানেন্দ্ৰিয় আছে, শ্ৰোত্ৰম, শুনা, নেত্ৰম, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম। এই 5টা জ্ঞানেন্দ্ৰিয় শুনিব বিচাৰিছে, চাব বিচাৰিছে, শুনিব বিচাৰিছে, টাচ কৰিব বিচাৰিছে, খাব বিচাৰিছে, যাৰ যি মন হৈছে তাকে কৰিছে। এইকেইটা হৈছে কাম্য। কিহৰ কাৰণে কৰিছে? শৰীৰৰ সুখৰ কাৰণে আমি কৰি আছো। মই বুলি কোৱাৰ লগে লগে দুটা বস্তু আছে, এটা হৈছে পঞ্চভূতিৰ শৰীৰ আৰু এটা হৈছে ইয়াত নিহিত হৈ আছে আত্মা। 3টা বস্তু, 3টা তত্ত্ব আছে পৃথিৱীত, মাত্ৰ 3টা তত্ত্ব। বুজি লওক আজি আপোনালোকে। আৰু ভাগৱত শুনিবলৈ আহিলে প্ৰায় বহি চহি লৈ আহিব, কেতিয়াবা অকণমান দুই এটা নোট কৰি ল'ব, তেতিয়া কামত আহিব, নহ'লে মোবাইলত ৰেকৰ্ডিং কৰি। 3টাই তত্ত্ব আছে। এটা হৈছে ভগৱান তত্ত্ব, এটা হৈছে মায়া তত্ত্ব, এটা হৈছে জীৱ তত্ত্ব। তাৰ বাহিৰে আৰু চতুৰ্থ এটা একো নাই। আমি হ'লো জীৱ তত্ত্ব। আমি যিমানবিলাক জীৱিত প্ৰাণী আমি এই জীৱ তত্ত্বত আছো। গতিকে আমাৰ বাহিৰত কেইটা বস্তু থাকিল? আৰু 2টা থাকিল, এফালে ভগৱান, এফালে মায়া। মায়াৰ দ্বাৰা সৃষ্ট এই সংসাৰ। মায়াৰ 3টা গুণ আছে, সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহিনামভ্যয়ম। 4ৰ্থ অধ্যায় গীতা 5 নম্বৰ শ্লোক। 3টা গুণ আছে, সত্য ৰজ তম, তাৰ দ্বাৰা গোটেইবিলাক সংসাৰ চলিত। আপোনাৰ সন্মুখত 2টাই বস্তু আছে, এফালে ভগৱান, এফালে সংসাৰ অৰ্থাৎ মায়া। কোনফালে যাব এতিয়া? বছ সেইটোৱে কথা। কাম্য কৰ্ম মানে ইন্দ্ৰিয়ৰ সুখৰ কাৰণে। ইন্দ্ৰিয়ৰ সুখৰ কাৰণে আমি মায়াৰ বজাৰত ঘূৰি আছো। কাম্য কৰ্মবিলাকে আপোনালোকক ইন্দ্ৰিয়ৰ সুখ দিব পাৰিব, খন্তেক সুখ দিব পাৰিব, চিৰন্তন আনন্দ দিব নোৱাৰে, সনাতন আনন্দ দিব নোৱাৰে। সনাতন আনন্দ কিয় দিব নোৱাৰে? আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে। কাৰণ য'ত আপুনি সুখ বিচাৰিছে সেই বস্তুটো চিৰস্থায়ী হয় নে নহয়? আপুনি আপোনাৰ পুত্ৰৰ মাজত সুখ বিচাৰিছে, পুত্ৰ স্থায়ী হয়নে? আপুনি ঘৰ দুৱাৰৰ মাজত সুখ বিচাৰিছে, ঘৰ দুৱাৰ চিৰস্থায়ী হয়নে? আপুনি ধন টকা পইচাৰ মাজত সুখ বিচাৰিছে, ধন টকা পইচা চিৰস্থায়ী হয়নে? গতিকে কেনেকৈ সুখ দিব? স্থায়ী হ'ব লাগিব। য'ত আপুনি সুখ বিচাৰিছে, অস্থায়ী বস্তু এটা আপোনাৰ স্থায়ী সুখ কেনেকৈ দিব পাৰিব? চিধা কথা। আপুনি যদি সনাতন বিচাৰিছে, সদায় আনন্দ ভগাটো বিচাৰিছে, নিৰন্তৰ বিচাৰিছে, সদায় ভগাটো বিচাৰিছে, তেতিয়াহ'লে পৰমাত্মাৰ বিচাৰিছে, ভগৱানৰ ওচৰত সুখ বিচাৰিব লাগিব। কিন্তু আমি ক'ত বিচাৰোঁ? আমি ধন টকা পইচা এইবিলাকত বিচাৰিছোঁ। আমাৰ প্ৰথমতে কি আছে? আমাৰ মানুহে ক'ত বিচাৰে? ধন সুখ, তন সুখ, মন সুখ, বুদ্ধিৰ সুখ, আধ্যাত্মিক সুখ।
বছৰলৈকে যিমান টকা পইচা কৰিলে তাৰ পাছৰ পৰা ডাক্তৰ তালৈ যোৱা আৰম্ভ আৰু উলিয়াই দি থাকক ধনৰ ওচৰৰ হাৰ মানে কি মানে মন মানসিক সুখৰ কাৰণে মনৰ সুখ কোনবিলাক আপোনাৰ যেনেকুৱাই যি নহওক কিয় ল'ৰাটো বিয়া পাতিছে যেনিবা শৰীৰ একো অসুস্থ তথাপিও আপুনি ভাবিব নাই ভগত কিজন মই নিজে দিব নোৱাৰিম লাগিলে মই গাড়ী এখন হায়াৰ কৰি ল'ম বা ড্ৰাইভাৰ এটা লৈ লওঁ মই নিজে যাম আপুনি টকো হাৰ লাগিছে কিয় মনৰ জোৰ আছে তেতিয়া ল'ৰাৰ বিয়া মই যাম তাৰ ওপৰত বুদ্ধি ল'ৰা ছোৱালী পঢ়াৰ কাৰণে আৰে মই সমস্ত লগাই দিম আৰু তাৰ ওপৰত আধ্যাত্মিক সুখ আমি কৈফালে কিন্তু কোনো নাচায় আচল সুখটো আছে আপুনি ভগৱানৰ ওচৰত পাব আধ্যাত্মিক সুখ বুলি যিটো কয় পৰমানন্দ আমি সকলোবিলাক ক'ত লাগি থাকোঁ একেবাৰে তলত ধন টকা পইচা ভগৱানে কৈছে 11টা ইন্দ্ৰিয় দিছোঁ 5টা জ্ঞানেন্দ্ৰিয় 5টা কৰ্মেন্দ্ৰিয় মন 10টা ইন্দ্ৰিয় তোমালোকে সংসাৰৰ কাম্য কৰ্মত লগোৱা মোৰ কোনো আপত্তি নাই মোক মাত্ৰ এটা ইন্দ্ৰিয় দি থোৱা মনটো মন বোলা ভগৱান ভক্তা মধ্যাদি মাম নমস্কুৰ মামে বৈশ্যসী সত্যমতে প্ৰতিযানে প্ৰিয়সীমে গীতা অষ্টাদশাধ্যায় 65 নম্বৰ অষ্টাদশাধ্যায় গীতা 65 নম্বৰ শ্লোকত কৈছে মন বোলা ভৱ মোকে মাত্ৰ দিয়া সদা মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ কহিলো তোমাৰ তত্ত্ব মানি পাইবা মুখে মুখ মহামানী তুমি প্ৰিয়তম সুবীৰ সখী আমাৰ অৰ্জুন তুমি মোক মাত্ৰ মনটো দি থোৱা তোমাৰ ধন টকা পইচা একো নালাগে চব তোমাৰ হাতত মোক মনটো দিয়া টকা পইচা তুমি ৰাখা আমি ধন টকা পইচাৰ মাজত থাকি পেলাই আমি যে পাহৰি যাওঁ যে ইয়াত কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেইদিনখনে কালে ধৰে আমি সেইটো পাহৰোঁ এজন মানুহ আছিলে তেওঁ ভাবিলে যে ধন টকা পইচা আত্যন্তিক সুখ দিব পাৰিব গতিকে তেওঁ চব বাদ দি পেলাই মিতিৰ কুটুম পৰিয়াল পৰিব চব বাদ দি টকা ঘটাত লাগিল এটাই মাত্ৰ লক্ষ্য খালি কেনেকৈ টকা আহে আৰু ভগৱানে কৈছে এটা কথা যে যথামান প্ৰবদ্ধন্তে তাৰ সदैৱ ভজনীয় হন আপোনাৰ যদি লক্ষ্য যদি পুৰা খাটাং হয় যদি একদম আপোনাৰ লক্ষ্য দৃঢ় নিষ্ঠা আপুনি এইটো উপনীত হ'ব পাৰিব আপুনি তাত জীৱনত এইটো কৰিব পাৰিব কোনো ডাউট নাই এই সব বাদ দি পেলাই টকা ঘটাত লাগিল আৰু এদিন দেখিলে যে মোৰ অজস্ৰ টকা হৈ গ'ল ঢেৰ টকা পইচা য'তে ত'তে সম্পত্তি ল'লে ভাবিছিলোঁ টকা অহাৰ পাছত মোৰ বহুত সুখ হ'ব পিছে যেতিয়া টকা অজস্ৰ হ'ল এতিয়া ভাবিছে কি হ'ব এতিয়া টকাটো ঢেৰ হ'ল জীয়াই থাকিম কেইদিন এতিয়া এইটো ঠিক নাই আকৌ টেনশ্যন আহিব টকা পইচাটো হ'ল ঠিক আছে কিমান দিনলৈ ভোগ কৰিম এতিয়া মই যদি মৰি থাকোঁ মোৰ টকা পইচা কি হ'ব চিন্তা লাগি আকৌ ক'ত এতিয়া ইজনক সিজনক সোধা আৰম্ভ কৰিলে মৃত্যুৰ পৰা হাত সাৰিব পৰা কিবা উপায় আছে নেকি আপুনি বিপদত পৰিলে কাৰ ওচৰত উপদেশ ল'বলৈ কৈছে সেইটো বহুত নিৰ্ধাৰণ কৰে আপোনাৰ যদি কাৰোবাৰ সৈতে কিবা এটা কাজিয়া লাগিছে মনোমালিন্য ঘটিছে আপুনি কাৰ ওচৰত উপদেশ বিচাৰি গৈছে যদি কোনোবা এজন বডি বিল্ডাৰ বা যদি টাইকোৱাণ্ডো চেম্পিয়ন বা ক্ৰেডিট চেম্পিয়ন এজনৰ ওচৰত যায় সি চিধাই কৈ দিব ব'ল এতিয়া বিয়া হ'ব তাৰ মাজত বিয়া হ'ব বুজাই দিব অৰ্থাৎ তাৰ শৰীৰৰ ভগৰ ওপৰত আছে বিশ্বাস আপুনি যদি ভগৱান এজনৰ ওচৰত যায় তেতিয়া তেওঁ ক'ব বাদ দিয়া এই ভগৱানৰ আছিলে তুমি পাবলগীয়া আছিলে যি হ'ল প্ৰভুৱে তোক দিবলগীয়া আছিলে প্ৰাৰব্ধ আছিল তুমি পালা বাদ দিয়া সেইবিলাক বাদ দিয়া ইমানতে চেষ্টা কৰা এই মানুহটোৱে য'তে ত'তে উপদেশ লৈ এজন তান্ত্ৰিকৰ ওচৰত গ'ল তান্ত্ৰিকৰ তান্ত্ৰিকজনে বোলে মৃত্যুৰ পৰা হাত সাৰাৰ উপায়টো মনত আছে বোলে কি বোলে মৃত্যুৰ পৰা হাত সাৰিবৰ কাৰণে তুমি এটা কাম কৰিব লাগিব মৃত্যুৰ যিজন দেৱতা এইটো ডিপাৰ্টমেণ্টৰ তুমি যিজন মন্ত্ৰী সেইজনক পূজা কৰিব লাগিব বোলে কাক কৰিম এতিয়া বোলে যমক আৰু যমৰাজ মানে মোহৰ দিন দুটা লগাই দিলে যম আমাৰতো আজিকালি বাটৰ কাষত গছ এজোপাত ৰঙা ফিটা অলপ অকণমান মাৰি দিলে গাড়ী ৰৈ ৰৈ পুৰা কৰি ৰঙা ফিটা অলপ মাৰিলে হ'ল খালি এবাৰতো এটা মই এখন চিনেমা চাইছিলোঁ চাউথৰ অকণমান এটা ক্লিপ এটা চাইছিলোঁ তাত দেখুওৱা আছে যে মাইল পোষ্ট এটা সি কাপোৰ ধুই আহি পেলাই ৰঙা কাপোৰখন তাত মেলি দিলে মাইল পোষ্টৰ তাৰপিছত গাড়ী ৰৈ ৰৈ তাত সেৱা কৰাত লাগিব
থাকে ভাবে কোনোবা যদি আহে ভাবে ইয়াক চাহ তাহ খুৱাই হ'লেও তুমি অকণ বস্তু বেছিকৈ লাগিব সেইকাৰণে জমে ভাবিছে কাষ্টমাৰ পাইছিলে যে দেৰি নকৰে ভাল তুৰন্ত আহিব এতিয়া আপুনি বিচৰাতকৈ যদি কিবা এটা বস্তু যদি সোনকালে পায় আপোনাৰ বাৰু খতে আহি যায় এইটো আকৌ অৰিজিনেল পিচ হয়নে নহয় এতিয়া জম যেতিয়া সোনকালে আহি তেতিয়া সুধিছে তুমি সঁচা সঁচিটো হয়নে নহয় নে ড্ৰেছ পোছাক পিন্ধি আহিছে ভাওনা বোলে নাই মই অৰিজিনেল একদম জম ল'ব পাই আহিছোঁ কিয় মাতিলা আহিছে যেতিয়া অলপ কিতাপি লোৱা আৰু ফ্ৰিজ খুলিলে পুৰা ঠাণ্ডা বটল চটল আনিলে স্নেক্সৰ লগত ধুনীয়াকৈ খোৱালে জমে কৈছে এইবিলাক খাই নতুন বস্তু খাই দিলে কিবা কিবি খাই অলপ চকৰ আহিছে বোলে আধা ঘণ্টা জিৰাও বোলে একদম বিচনা ৰেডি আছে সি অলপ জিৰালে তাৰপিছত বোলে এতিয়া কোৱা কিয় মাতিলা বোলে মাতিলোঁ মানে হেৰি মোৰ কোনো তেনেকুৱা সখী নাই দেৱতাৰ লগত গতিকে মই ভাবিছোঁ তোমাৰ লগত আজিৰ পৰা সখীত্ব কৰিম জমে ভাবিলে ঠিক আছে আহিলৈ তেতিয়া হ'ব দিয়া সখী হ'ল বোলে ইয়াৰ ব্ৰেইনত বেলেগ বুদ্ধি খেলাই আছে সি কৈছে বোলে সখা যেতিয়া হ'লোৱে এটা উপায় এটা কৰা বোলে কি মোৰ যাতে মৃত্যু নহয় ঘৰৰ ভিতৰত নহওক বাহিৰত নহওক অস্ত্ৰৰে নহওক শস্ত্ৰৰে নহওক দিনত নহওক ৰাতি নহওক যাৰ পাপ চলি আছে হিৰণ্য কপিব বোলে এইটো অসম্ভৱ এনেকুৱা নহ'ব কিয় জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য দ্বিতীয় অধ্যায় ২৭ নম্বৰ গীতা জন্ম হ'লে মৃত্যু আছে গতিকে তুমি জন্ম ল'বা যেতিয়া মৃত্যু আছে কৈছে কিবা এটা উপায়টো দিয়া উপায় এটা দিব পাৰিম উপায় কি অৰ্জুনক কৈছে ভগৱানে গীতা ৮ম অধ্যায় অন্তকালে যে মামেবং স্মৰণ মুক্তা কৰে বৰং যম প্ৰয়াতি সম্বন্ধ ভাৱ জ্ঞাতি নাস্তেত্ৰ সংশয় গীতা ৮ম অধ্যায় ৫ নম্বৰ শ্লোক শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম লয় তেতিয়াহ'লে সি মৃত্যু সংসাৰৰ পৰা পাৰ হ'ব পাৰিব তেতিয়াহ'লে শেষ সময়টো মই কেনেকৈ গম পাম থকা মইতো গম নাপাওঁ মোৰ কেতিয়া মৃত্যু হ'ব বোলে ময়ে নিবলৈ আহিব মোৰ পাৰিষত আহিব মোৰ গোটবিলাক আহিব মই খবৰটো দিম আগতে চিন্তা কৰিব নালাগে বোলে যদি খবৰ দিয়া তেতিয়াই কৃষ্ণৰ নাম ল'ব আৰু নাৰায়ণৰ নাম এতিয়া মোৰ কামেই কাম এতিয়া উপায় নাই খবৰ দিব নোৱাৰোঁ আমাৰবিলাকৰ দৰে আপোনালোক তেনেকুৱা নহয় আমি পাব যি কি নহওক ই পুৰা আকৌ ধন ঘটাত লাগিল এবছৰ দুবছৰ 5 বছৰ 10 বছৰ গ'ল এসময়ত যমৰাজ আহি গ'ল যম দণ্ড লৈ কৈছে সখা বোলা সময় হৈ গ'ল বোলে মানে তোমাৰ সময় হ'ল এতিয়া মোৰ লগত যাব হ'ল বোলে কি কথা কৈছে এই ধন সম্পত্তি মই একো ভোগ কৰিবলৈ ভালকৈ পোৱাই নাই উইল কৰা নাই মোৰ পিছৰবিলাকক কি বোলে কোনে ক'ত পাব আৰু তুমি বিশেষকৈ কৈছিলা মোক হেৰি বুলিহে যে খবৰ দিম বুলি এবাৰো খবৰ নিদিলা যে কৈছে খবৰ দিছোঁ নহয় কেতিয়া খবৰ দিয়া তোমাক মই এবাৰ দুবাৰ নহয় 4বাৰ খবৰ দিছোঁ বোলে ক'তা তোমাৰ না ফোন কল না টেলিগ্ৰাম বোলে সেইবিলাক তাত নচলে টাৱাৰ নাই ফোনৰ টাৱাৰ পোষ্ট অফিচ এইবিলাক নেচে কেনেকৈ দিলা প্ৰকৃতিৰ নিয়ম মতে কেনেকৈ প্ৰথমতে তোমাৰ এইখনৰ চুলি কাণৰ ওচৰৰ চুলিকেইডাল পকাই দিলোঁ যে সময় হৈ গ'ল ঈশ্বৰৰ নাম লোৱা তুমি লগে লগে গডৰেজ হেয়াৰ মাৰি গোলা কৰি থৈ দিলা যে একো নাই জমা তাৰপিছত চকু পাৱাৰ কমাই দিলোঁ দূৰত কম দেখা ওচৰত কম দেখা তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ লেন্স লগাই দিলা একদম
বিষ্ণুৰ চৰণ স্মৰণ নকৰে পুৰুষৰ লাভ নাই। যিমান ভকতি হৰি মনুষ্য জন্মে সদায়, সমস্তৰে প্ৰিয় শৰীৰ আত্মা জগতৰে পিতা মাতা, হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰি চিন্তা। বিষ্ণুৰ চৰণ স্মৰণত কৰে পুৰুষৰ লাভ নাই। পুৰুষ মানে ইয়াত আকৌ আগতে নাভাবিব আমাৰ কথা কোৱা নাই বুলি। পুৰুষ মানে ইয়াত আত্মাৰ কথা বুজাইছে। প্ৰত্যেকটো শব্দ কোনটো মনত ক'ত কেনেকে লাগে সেইটো বহুত কথা থাকে। ইয়াত এতিয়া সকলোকে বুজাইছে পুৰুষৰ লাভ নাই মানে প্ৰত্যেকজনৰ কথা কৈ আছে যে বিষ্ণুৰ চৰণ স্মৰণ বিনা আমাৰ কোনো কাম নাই। সেইকাৰণে স্মৰণ কৰিবই লাগিব প্ৰতিটো মুহূৰ্তত, কাৰণ কাৰ কেতিয়া মৰণ আহে কোনেও গম নাপায়। যিমান ভকতি হৰি মনুষ্য জন্মে সদায়, সমস্তৰে প্ৰিয় শৰীৰ আত্মা জগতৰে পিতা মাতা। ভগৱান কৃষ্ণ আমাৰ গোটেই সকলোৰে পিতা মাতা। পিতা সমস্য জগত মাতা ধাতা পিতামহ, বেদ্যম পবিত্ৰ ওংকাৰ ঋক্সাম যদুৰে বচন। সকলোৰে মাতা পিতা তুমি সকলো ভগৱান কৃষ্ণ। গতিৰ ভৰ্তা প্ৰভু সাক্ষী নিবাস চৰণত পুৰি প্ৰভৱম প্ৰলয়ম স্থানম বিধানম বীজম অভ্যয়ম, গোটেইবিলাক ভগৱান কৃষ্ণ। গতিকে যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময় সমস্ত জগত কৃষ্ণ ভেটি ৰেখে বস্তু আহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা। সকলোতে কৃষ্ণ বিৰাজমান হৈ আছে। গতিকে গুৰুজনে আমাক কি কৈ গৈছিল? সমস্ত ভূততে ব্যাপী আছো মই হৰি, সদাকে মানিবা তুমি কৃষ্ণ বুদ্ধি কৰি। গুৰুজনৰ কিমান বিজ্ঞানসন্মত ধৰ্ম। আপুনি পাৰ্টিকুলাৰ এটা মন্দিৰত গৈ এটা মূৰ্তিৰ মাজত নিজক আৱদ্ধ কৰি তাতে ভগৱান আছে বুলি কিয় ভাবিছে? আপোনাৰ শৰীৰটো ধাৰিয়া যিমান আছে সকলোৰে আছে, গছ গছনি পশু পক্ষী সকলোতে ভগৱান বিৰাজমান হৈ আছে। সকলোকে ভাল পাবলৈ শিকাবলৈ আপুনি ভগৱানৰ ভাল পাইছে। আপুনি উঠিয়েই যিজন মানুহক দেখা পায় সেইজনৰ প্ৰতি যদি আপোনাৰ ভাল ভাৱ নাই, আপোনাৰ ঘৰত থকা পশু পক্ষী চৰাই চিৰিকটিৰ প্ৰতি যদি আপোনাৰ ভাল ভাৱ নাই, আপুনি দেখি থকা জীৱন্ত প্ৰাণীবিলাকৰ প্ৰতি যদি আপোনাৰ ভাল ভাৱ নাই, তেতিয়াহ'লে অবিষ্টৰ প্ৰতি নেদেখাজনক আপুনি কেনেকৈ ভাল পাব? প্ৰথমতে দেখাজনক ভাল পাবলৈ প্ৰেক্টিচ কৰক, অভ্যাস কৰক। সেইকাৰণে ভগৱানে কৈছে ইয়াত বৰ সুন্দৰভাৱে কৈছে, হেন জানি আমাৰ বিষয় এৰিয়া হৃদয়ে হৰে চিন্তা। ইয়াক চিন্তন কৰিবলৈ কৃষ্ণ মৰিবা ভাগ্যৰ দৈত্য
যদি শ্ৰৱণত লাগি যায় আপোনালোকে ভাবিব এইজনক মাতি আনিলে আৰু নিজে ফুলাতে লাগে পিছত গালি কমনি খাই যোৱাতকৈ মাজে মাজে দুই এষাৰ কৈয়ে যাওক পদে কৈছে বুলিব ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ তথ্য কিকুমৰ বাক পশু শৰীৰতো ইন্দ্ৰিয়ৰকো সমস্ত দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি ইয়াতে মিলাব তাৰপিছতে কৈছে দুখত লাগীয়া যেহত পুৰুষে একো যত্ন নকৰে তথাপিতো আমি মিলাব দৈবে মন্তে দুখ নাপায় সেইমতে যেনে সুখ মিলে কি দুখ খুচে যদি খনে আকৌ লাগি যত্ন কৰিব নালাগে বিচাৰি দেখিব আমাৰ যি ইন্দ্ৰিয় সুখৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি দিছোঁ এই সুখবিলাক পশু জনিতো পায় বুলি কৈছে মেনকাৰ সম্ভৱত ইন্দ্ৰৰ যিটো সুখ গাহৰিয়ে গাহৰিজনীৰ লগত সম্ভোগ কৰিব একে সুখ পায় পঞ্চামৃত ভোজন কৰি পেলাই ইন্দ্ৰই যিখিনি সুখ পাই আছে বিষ্ঠা ভোজন কৰি গাহৰিটোৱে সেই একে আনন্দ লাভ কৰি আছে অৰ্থাৎ যাৰ যেনেকুৱা ধনী যাৰ যেনেকুৱা শৰীৰ পাইছে তেওঁলোকৰ কাৰণে যিটো আহাৰ বা তেওঁলোকৰ কাৰণে যিখিনি কৰ্ম বান্ধি দিছে সেইখিনিতে তেওঁলোকে পৰম আনন্দ ইন্দ্ৰিয়ৰ সুখবিলাক পায় কিন্তু যিটো ভগৱান বস্তু সাধন কৰাৰ যিটো বস্তু যিটো পথ সেইটো মাত্ৰ মানুহৰ দেহতহে আছে বেলেগত নাই মানুহৰ শৰীৰতহে আছে কৃষ্ণ আমি ভাত পুনৰ কণ্টিনিউ কৰিম তাৰ আগতে আমি আপোনালোকৰ লগৰ প্ৰাথমিক নাজিৰাৰ লগৰ প্ৰাথমিকৰ এই নামঘৰৰ বাবে এভাগ বৈকুণ্ঠৰ নৱগুৰু ভাগৱত শাস্ত্ৰ আৰু আমাক নিমিত্ত কৰি ভগৱান কৃষ্ণই তৈয়াৰ কৰোৱা গীতা শাস্ত্ৰকণীৰ অনুবাদ গীতা হিন্দু দুই ভাগ শাস্ত্ৰ আমি লৈ আহিছোঁ আপোনালোকৰ প্ৰাথমিকৰ কোনোবা বাপ নাই কোনোবা এজন আহি পেলাই গ্ৰহণ কৰি আমাক গীতাৰ ঠুকুৰ বুলি আমি সেৱা ধৰিব কৃষ্ণ কৃষ্ণ আহিছে বৰ সুন্দৰ কথা কৈছে ইয়াত এবাৰে যাব দুখব লাগীয়া যেহেন পুৰুষে একো যত্ন নকৰে তথাপিও আমি মিলাই লৈ অতি দুখ প্ৰথম কথা হৈছে আমি কোনেও দুখ নিবিচাৰোঁ শাস্ত্ৰত আমি মাত্ৰ এগৰাকী চৰিত্ৰ পাইছিলোঁ কুন্তি যোনে ভগৱানৰ ওচৰত দুখ বিচাৰিছিল কুন্তিয়ে কৈছিল বিপদসন্তু শাস্ত্ৰত তত্ৰ তত্ৰ ইয়ালৈ গুৰু ভগৱত দৰ্শনম ইয়াত ইয়াত অপূৰ্ণ ভৱ দৰ্শনম হে প্ৰভু ভগৱান মোক আৰু বিপদ দিয়া কিয় যে বিপদত তুমি মোক যেনেকৈ চৰায়ে পাখি দুটা মেলি নিজৰ সন্তানবিলাকক ছায়া দি ৰাখে ঠিক তেনেকৈ আমাৰ প্ৰতিটো বিপদত তুমি আমাৰ ওচৰত আছিলা আৰু মোৰ আজি পুত্ৰ ৰাজাধিৰাজ সম্ৰাট হোৱাৰ লগে লগে চক্ৰৱৰ্তী সম্ৰাট হোৱাৰ লগে লগে তুমি কৈছা যে মই দ্বাৰকালৈ যাওঁ অৰ্থাৎ আমাক এৰি যাওঁ সেইকাৰণে হে প্ৰভু তুমি আমাক আকৌ সেই দুখ দিয়া মন্দিৰৰ দুখৰ কথা কৈছে বিশাল পুৰুষ দৰ্শনাত অসৎ সভায় বনবাসন কৃষ্ণ মৃদে মৃদে অনেকো দ্ৰোণাস্ত্ৰাত হাৰিয়া বিৰক্ষিতা প্ৰত্যেকটো সময়ত যেনেকৈ ভিগক ভিগ দিওঁতে জতুগৃহ খালোঁতে আপুনি অসৎ সভাই ৰোহণী যেতিয়া বস্ত্ৰহৰণ হৈছিল দুৰ্বাসাৰ সাপৰ
নোৱাৰিব। কিবা এটা কাৰণ থাকিব লাগিব। দুখৰ কিবা এটা কাৰণ আছে যে আমি দুখ নিবিচৰাকে যেতিয়া আমাৰ জীৱনলৈ দুখ আহিছে, সুখ নিবিচৰাকৈ সুখ আহিব লাগিব। কিহৰ পৰা আহে সুখ দুখ? ক'ত আছে সুখ দুখৰ আচল তত্ত্বটো ক'ত? দুখৰ জানা মনেকে কাৰণ, মনৰ সংস্কাৰে আচৰণ কৰ মন। দুখৰ মূল কথাটো হৈছে মনটো। আপুনি ক'ত সুখ আছে বুলি ভাবে, ক'ত দুখ আছে বুলি ভাবে। আচ্ছা, আৰু ইণ্টাৰেষ্টিং কথা, কিবা এটা বস্তু আপোনাৰ জীৱনলৈ আহিলে আপোনাৰ ভাল লাগে, গ'লে বেয়া লাগে। আৰু কিবা এটা বস্তু আপোনাৰ যেতিয়া আঁতৰি যায় তেতিয়া ভাল লাগে, আকৌ আহিবলৈও ভাল লাগে। মই একেই কথা, তাৰমানে এটা আহিলে ভাল লাগে, এটা গ'লে ভাল লাগে। কিবা এটা বস্তু আপোনাৰ জীৱনলৈ আহিলে, ধৰক আপুনি বিচৰা বস্তু এটা আহি গ'ল, তেতিয়া আপোনাৰ ভাল লাগে। সেই বস্তুটোৱে যদি আঁতৰি গ'ল আপোনাৰ বেয়া লাগে। আকৌ আপুনি নিবিচৰা বস্তু এটা যদি আপোনাৰ জীৱনলৈ আহে তেতিয়া আপোনাৰ বেয়া লাগে। নিবিচৰা বস্তুটো যেতিয়া আঁতৰি যায় তেতিয়া আপোনাৰ ভাল লাগে। অৰ্থাৎ ভাল বেয়া বস্তুটো আপোনাৰ মনে ছেট কৰি থৈছে। চব মনৰ খেল। এজনী আই আছিলে কভিডৰ সময়ত, আপোনালোকৰ ইয়াত তেনেকুৱা নহয়, আমাৰ ফালে চলে এইবিলাক। আইগৰাকীয়ে বাপজনক বিহু সময়ত ক'লে মোক এইবাৰ বাপৰ কাপোৰ এযোৰ লাগিব। বাপজনে ক'লে কভিডৰ সময় এতিয়া বৰ দিগদাৰ চলিছে, এইফালে টকা পইচাও নাই, ল'ৰা ছোৱালীকেইটাকে যি পাৰোঁ দুই এখন আনি দিম আৰু তই এবাৰ ল'ব নালাগে। তেওঁ মানে বিৰাট মুখখন ভেকা হেকে মাৰিলে, আপোনালোকে তেনেকৈ নিদিয়ে, আমাৰ তাত আমি গম পাই যাওঁ এতিয়া কি হয় ঠিক নাই, কোনো ক্ষেত্ৰত যুদ্ধ হৈ যায়। তাৰপাছত আৰু উপায় নহয় 20,000 টকা দি পাটৰ কাপোৰ এযোৰ আনি দিছে, গোটেই গাত একদম বুটা বচা ধুনীয়া পাটৰ কাপোৰ এযোৰ। কাপোৰযোৰ পোৱাৰ লগে লগে আইগৰাকীৰ মনত মানে দুখৰ কোনো সীমা নাই, বেলুনত হাৱা ভৰাই দিলে যেনেকৈ থাকে ফুলি থাকে। ৰাতি টোপনি অহা নাই, হিচাপ বিচাৰ কৰি আছে। দুটা কাৰণত মানুহৰ টোপনি নাহে, এটা হৈছে অত্যন্ত দুখ পালে আৰু এটা হৈছে অত্যন্ত সুখ পালে। দুখ পালে বাৰু বুজি পাওঁ, কাৰোবাৰ দুখত টোপনি নাহে। সুখত কিয় টোপনি নাহে? দুখত এইকাৰণে টোপনি নাহে, দুখৰ যিটো কাৰণ, এই কাৰণটো মই মোৰ প্ৰতিবেশীজনীক কেনেকৈ কওঁ আগতে, যাৰ লগত মনে মনে কম্পিটিশ্যন কৰে তেওঁ কেনেকৈ জনাব পাৰোঁ। এবাৰতো এজনী বুঢ়ী মানুহে তাক উঠিবলৈ আনিলে, কথাই কথাই এনেকৈ থাকে। আমাৰ ফালে খাৰু চাৰু নতুন বনালে আমি গম পাই যাওঁ, এনেকৈ থাকে, এতিয়া গম পাওঁ উঠিব লাগিব। আপোনালোকৰ ইয়াত তেনেকুৱা নহয়, আমাৰ তাত চলে। এনেকৈ থাকিব, তেতিয়া গম পাওঁ যে নতুন চাগে, কোনো লাগি যাব উঠিব লাগে। বুঢ়ীজনীয়ে আগতেতো বনাই আনি কথাই কথাই এনেকৈ আছে, কোনো কথা নাই। আৰু ঘৰৰ ওচৰত এটা জুপুৰি আছিলে, দিলে জ্বলাই দি পাতৰ পৰা কৈছে মোৰ ঘৰ জ্বলিল, ঘৰ জ্বলিল। মানুহবিলাক কৈছে, যদি কাষৰ মানুহ ক'লে অ আইতা ঘৰ জ্বলিল ঠিক আছে, আপোনাৰ চোতালৰ জুপুৰিটোহে জ্বলিছে, আঙুঠি কেতিয়া বনালে? কৈছে ঢেৰ মৰম, এইটোতো আগতে শুনা হ'লে জুপুৰিটো জ্বলাব নালাগিলে। যেতিয়ালৈকে আমি
গ'ল ক'লে গ'ল কাপোৰযোৰত সুখ নাছিলে সুখৰ কথাটো আছিল তেওঁৰ মনৰ মাজত সুখ দুখৰ বস্তুটো আমাৰ মনৰ মাজত আছে যিটো পোৱা তাতে হয়তো সন্তুষ্টিত মন এনেকুৱা প্ৰকাৰে দুষ্ট হন্ত নাৰায়ণ যিটো পাওঁ আমি তাতে সন্তুষ্ট হ'বলৈ দিছে বেলেগৰ বস্তু দেখি আমাক ইটো লাগে সিটো লাগে কৰি কি লাভ প্ৰত্যেকে একোখন প্ৰাৰব্ধ লৈ আহিছোঁ যাৰ যেনেকুৱা প্ৰাৰব্ধ সেইমতে আমি পাওঁ আৰু সুখ দুখৰ কাৰণে বহুত কথা নিৰ্ভৰ কৰিছে সুখ দুখৰ কেইবাটাও কথা আছে একমাত্ৰ এটা কাৰণ হৈছে যে আমাৰ প্ৰাৰব্ধ আমি প্ৰাৰব্ধ বুলি কোনটো আগতে আমি যিমানবিলাক পাপ পুণ্য কৰিলোঁ চব জমা হৈ আছে নিজৰ পেটৰ দৰে এইটো সঞ্চিত কৰ্ম বুলি কৈছে তাৰ পৰা এটা অংশ লৈ পেলাই আমি আহোঁ সেইটো কৈছে প্ৰাৰব্ধ যাৰ যেনেকুৱা প্ৰাৰব্ধ তাৰ তেনেকুৱা সুখ দুখ হয় গতিকে তাত আমি চিন্তা কৰি লাভ নাই আৰু এটা সুখ দুখৰ মূল কাৰণ হৈছে মাক বাপেক আপোনালোকে ভাবিব ল'ৰা ছোৱালীৰ সুখ দুখত আকৌ মাক বাপেক কেনেকৈ আহে মাকৰ গৰ্ভত যেতিয়া সন্তানটো থাকে মাকৰ চিন্তাধাৰা কেনেকুৱা ভাৱ শক্তি কেনেকুৱা তেতিয়া তেওঁ কি চিন্তা কৰি আছে খোৱা বোৱা কেনেকুৱা খাদ্য প্ৰণালী কেনেকুৱা 5 মাহলৈকে শৰীৰত গৰ্ভত থকা শিশুটোৰ চৰ্ম নাহে মাকে যি খায় তাৰ ৰস গৈ পেলাই শৰীৰত পৰে আৰু চিঞৰি উঠে গৰ্ভৱতী মই অদৃষ্ট পৃথক জনিতা আৰু পৃথক পৃথক গৰ্ভত আছোঁ মহাদুখত ইমান মনোচূৰ্ণ অকণমান ইউটাৰাছত সোমাই থাকে ভৰি মেলিব নোৱাৰে চুকুৰা খাই থাকে 10 মাহ 10 দিন আৰু ইফালে গৰ্ভৱতী মহিলা আকৌ বাৰে বাৰে আহি পেলাই মাকৰ ঘৰলৈ গ'লেতো কথাই নাই আজি তোৰ কি মন গৈছে কচোন খাবলৈ আৰু চাঞ্চ লৈ কেতিয়াবা মোৰ জ্বলা খাবলৈ মন গৈছে দিলে জ্বলা খায় আৰু জ্বলাৰ ৰস কৰি পেলাই শৰীৰত পৰিছে টেঙা খুব খাবলৈ মন গৈছে টেঙাৰ ৰস পৰিছে শিশুটোৱে কান্দি আছে আৰু মনে মনে ভাবি আছে মাও এতিয়া যিমান জ্বলা টেঙা খুৱাই খা এবাৰ বাহিৰলৈ ওলাবলৈ যে তোকো মই জ্বলা টেঙা খুৱাই দিম সেইকাৰণে পিছত ডাঙৰ হ'লে ল'ৰা ছোৱালী বহুতে মাকক জ্বলা টেঙা খুৱাই থাকে গৰ্ভত থাকোঁতে আপোনালোকৰ চিন্তাধাৰা খাদ্য প্ৰণালী কেনেকুৱা তাৰ ওপৰত ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে গতিকে শিশু জন্ম দিয়াৰ প্ৰাক মুহূৰ্তত এইবিলাক কথা চিন্তা কৰিবলগীয়া বাপ সমস্যাই ফুটি পাই আছে আমি বাচিলো নেকি সঁচা নাই আপোনালোক সৃষ্টি কাৰ্যত আগবঢ়াৰ আগত আপোনালোকৰ মানসিক ভাৱ কেনেকুৱা আছিল কামনা বাসনাত লিপ্ত হৈ গৈছে নে সৃষ্টি কাৰ্যৰ কাৰণে ভগৱানে মোক প্ৰেৰণ কৰিছে গতিকে মই তোমাৰ সেৱক হিচাপে মাত্ৰ সন্তান এটা কামনা কৰি মই মাত্ৰ সন্মুখত গৈছোঁ সেইবোৰ ভাৱ লৈ গৈছে নে ভক্তিপূৰ্ণ ভৰা ভাৱ নে কামনা বাসনাত লিপ্ত আপোনাৰ মানসিক স্থিতি কেনেকুৱা তাৰ ওপৰত সন্তানটোৰ সুখ দুখৰ কথা নিৰ্ভৰ কৰিছে প্ৰাৰব্ধ মাকৰ পৰা 25% মাকৰ পৰা 25% আৰু বাপেকৰ পৰা 25% 75% গ'ল 25% এই 25% সুখ দুখ নিৰ্ভৰ কৰিছে তেওঁৰ নিজস্ব কৰ্মৰ দ্বাৰা যিটো কয় বৰ্তমান কৰ্ম ভৱিষ্যত কৰ্ম এতিয়া কি কৰিছা তুমি তোমাৰ প্ৰাৰব্ধ বেয়া মায়ে কেইসময় শাহু পাৰিছোঁ চিৰিয়াছ চাওঁতে গ'ল দেউতাও যেনিবা কামি পুৰুষ চব বেয়া এতিয়া তুমি কি কৰিছা এতিয়া ভগৱানৰ সংগ লৈ যদি গুৰুৰ যদি কৃপাত তুমি সদায় যদি ঈশ্বৰৰ চিন্তা কৰিবলৈ ধৰিছা তেতিয়াহ'লে তোমাৰ প্ৰাৰব্ধ চব বাৰ্ষ্ট হৈ যাব যিমানবিলাক দুখ আছে চব শেষ হৈ যাব ভগৱানৰ চৰণত শৰণ ল'বলৈ কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ মোৰ দৃঢ় বিশ্বাসে গতি লৈ কোৱা আমাৰ নকৰিবা ভয় হেৰা কৰ অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠাৰ সমস্ত পাপত নিষ্ঠাৰ কৰিবলৈ কৈছে গতিকে সকলো পাপী মোৰ চৰণত আহা আমি সুখ দুখৰ এই কাৰণকেইটা বুজিব লাগিব যে প্ৰাৰব্ধৰ পৰা 25% মাকৰ পৰা 25% বাপেকৰ পৰা 25% 75% গ'ল কিন্তু 25% নিজৰ কৰ্মৰ দ্বাৰা আৰু ভগৱানে কৈছে মই 75% লগত নাথাকোঁ মই তোমাৰ 25% লগত আছোঁ তুমি কি কৰিছা তোমাৰ জীৱনৰ চাবিকাঠি তোমাৰ হাতত তুমি যদি এতিয়া ভাল ধৰণে কৰিব পাৰা আৰু মনটো চাওঁ মনটো সদায় তলা চাবি দূৰত
চাবি এটাই, তলাও এটা, এফালে ঘূৰালে বন্ধ হয়, এফালে ঘূৰিলে খোলা। আপোনাক ঘূৰিবৰ কাৰণে বেলেগ চাবি লাগে নেকি? বন্ধ কৰিবলৈ বেলেগ লাগে নেকি? এটাই। কোনফালে ঘূৰাইছে? ভগৱানৰ ফালে যদি ঘূৰাই দিছে তেতিয়াহ'লে ঠিক আছে, আৰু যদি বেলেগ ফালে ঘূৰাই দিছে তেতিয়াহ'লে আপোনালোকে জানিব। যি কি নহওক, ইয়াত কৈছে যে দুখৰ কথা, সুখ দুখৰ কথা এইবিলাক চিন্তা কৰি, অৰ্থাৎ দুখ যদি আহিবলগীয়া আছে দুখ পাবই, সুখ আহিবলগীয়া আছে সুখ পাবই, এইটো কথা চিন্তা কৰিব নালাগে। যেনেকৈ দুখ চিন্তা নকৰাকৈ আমাৰ জীৱনলৈ দুখ আহে, তেনেকৈ সুখ নিবিচৰাকৈ আমাৰ জীৱনলৈ সুখ আহিব পাৰিব। হাত লাগি যত্ন কৰিলে নালাগে, বিচাৰি দুখটো নহ'ব। ইয়াতে কৈছে কৃষ্ণ কৰিব আপোনালোকে দেই, সময় হ'লে ক'ব, আৰু যদি ডাইৰেক্ট ক'বলৈ বেয়া পায় হামি মাৰি দিব, বুজি পাই যায়। তেতিয়া আমি গম পাম যে হৈছে আৰু
শ্রম করলে জানিবা একো সুখ নাপাওঁ সুখ পাবৰ কাৰণে আমি দিন ৰাত একাকাৰ কৰি আছো এইবিলাক মাত্ৰ ইন্দ্ৰিয়ৰ শ্ৰম বুলি কৈছে তেনেকৈ সুখ আমি জীৱনত নাপাওঁ মুকুন্দ পদক যিজনে ভজে যেনমতে সুখী হয় একোৱে উপায় কিমত কৰি আৰু সেইকে সুখী নিশ্চয় পৰম আনন্দ লাভ কৰিবৰ কাৰণে একমাত্ৰ আৰু একমাত্ৰ উপায় দিছে মুকুন্দৰ পদ সেৱা কৰিবৰ কাৰণে ভগৱান কৃষ্ণক শৰণ লৈ ভগৱান কৃষ্ণক নিৰন্তৰভাৱে অহেতুকি অপ্ৰতিহত কোনো ধৰণৰ গেপ নোহোৱাকৈ নিৰন্তৰভাৱে আমি যদি ঈশ্বৰক চিন্তন কৰিবলৈ লওঁ স্মৰণ কৰিবলৈ লওঁ প্ৰভু ভগৱন্তৰ নাম গুণ যদি গাবলৈ লওঁ তেতিয়াহ'লে আমি পৰম আনন্দ লাভ কৰিব পাৰিম পৰম আনন্দ সাংসাৰিক দৃষ্টিত আমাৰ জীৱনলৈ বহুত ধৰণৰ সংঘাত আহিব পাৰে সাংসাৰিক দৃষ্টিত কিন্তু আমি ভিতৰত সেইবিলাকত আমাৰ একো ফিলিং নাথাকিব আমাৰ ভিতৰখন আনন্দৰে ভৰা হৈ থাকিব কাৰণ প্ৰভু ভগৱন্তৰ তত্ত্বটো যোনে এবাৰ উপলব্ধি কৰিব পাৰিব হৃদয়ত সেইজনে আৰু সংসাৰৰ এইবিলাক সামান্যভাৱে দুখবিলাকৰ কথা চিন্তা কৰি নাথাকে জীৱনত সংঘাত আহিবই আপুনি প্ৰাৰব্ধ লৈ আহিছে আমি অলপ আগতে কথা পাতিম আপোনাৰ প্ৰাৰব্ধ আছে আপোনাৰ জীৱনত কিবা কিবি পাবলগীয়া আছে এইবিলাক পাব এইবিলাকে কোনো কথা নাই তাৰপাছত কৈছে ইয়াত মোৰ সংসাৰক যাবে নতুনভাৱে শৰীৰ সুদৃঢ় থাকে ভগৱন্ত পদ সেৱা কৰিব লাগে যত্ন কৰিব যেতিয়ালৈকে শৰীৰ সুদৃঢ় হৈ আছে তেতিয়াই ভগৱানক আপোনালোকে উপাসনা কৰক এতিয়া ভাগৱতৰ অনুষ্ঠানত আজি আমি ভাল পাইছোঁ ইয়াত 2-4জন আমি যুৱক যুৱতী দেখা পাইছোঁ যদি অকণমান সংখ্যাত কম তথাপিও এটা বয়সৰ পাছত আমি যেনিবা কিছুমান কথা গম পাওঁ ধৰি লওক আজি আপোনালোকে গম পালে যে সৃষ্টি কাৰ্যত আগবঢ়াৰ আগত বা গৰ্ভৱতী মহিলা এগৰাকীয়ে কেনেধৰণে গৰ্ভধাৰণ কৰোঁতে কি কি কৰিব লাগে এই কথাখিনি গম পালে যিসকল আয়ে ইতিমধ্যে সন্তান জন্ম দিলে তেওঁলোকৰ সন্তানৰ আকৌ নাতি পুতি হ'ল এতিয়া তেওঁলোকে ভুল কৰিলোঁ বুলি ভাবিলোঁ একো কাম নাই ভুল বাহিৰে একো তাৰ উপায় নাই আপুনি বজাৰৰ পৰা এটা ইলেক্ট্ৰনিক্স বস্তু আনিছে মাইক্ৰৱেভ এটা লৈ আহিছে কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপুনি আগতে সুধিছে আপুনি এটা ৱাশ্বিং মেচিন আনিছে কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনাক এটা লিফলেট এখন দিছে তাত আগতে বুজাই দিছে আপোনাক যে এইটো এনেকৈ কৰিব লাগিব এইটো এই ধৰণে কৰিব লাগিব আপোনাৰ এইটো পাৱাৰ চকেটত লগাব লাগিব 16 এম্পিয়াৰ চকেটত লগাব লাগিব গোটেই বুজাই দিছে যদি আপুনি সেই বস্তুটো সেইমতে ব্যৱহাৰ নকৰে তেতিয়াহ'লে অনাৰ পিছতে ক'ৰবাত লগাই দিলে শ্বৰ্ট চাৰ্কিট হৈ যাব জ্বলি যাব গোটেই কাম চেচ সামান্য বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি বুজি ল'ব লাগে যে আমি সেই বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিম তেনে ক্ষেত্ৰত দেৱৰ